মোৰ চুমু কলিজাজনী শুই উঠিছে, মোক আমনি কৰি আছে আকৌ ন বেটি, আমনি কৰি আছে। ডাৱৰীয়া বতৰ যদিও বহি বহি মোক আমনি লগা নাই, কাৰণ মই কাম এটা কৰি আছোঁ। কি কাম কৰি আছোঁ আহক চাই লওঁ। এইখন তাঁত এখন লগাই থৈছোঁ যে সেইকাৰণে আমনি লগা নাই বাৰু, থাকি ভালেই লাগিছে। ফুল বাচি আছোঁ, মেখেলা চাদৰ লগাইছোঁ। এইটো ফুলটো কেনেকুৱা হৈছে জানো, এবাৰ চাই দিয়কচোন বাৰু। এইটো বাচি আছোঁ। যেতিয়া মনটো বেয়া লাগে তাঁতৰশালৰ ওচৰত আহি অলপ দেৰি বহি দিওঁ, মনটো ভাল লাগি যায়। আজি মই ভাত নাই বনোৱা, বনাই আছে হাজবেণ্ডে ভিতৰত। ৰ'ব দুখন কি বনাই আছে আপোনালোকে চাই ল'ব না বেটি। পাপা কি বনাইছে? মাম বনাইছে। এইপিনে মই পাপা মাম বনাইছে। মাম খাবা তুমি? হা খাবা? ইমান ধুনীয়া হাঁহিছে দেখিছা, শুই উঠি আহিছে। এইয়া পাকঘৰত বনাই আছে চব কিমান ধুনীয়াকৈ। কি বনাইছানে? এইজন ৰান্ধনী, এইজন কি দিলা? আদা নহৰু। আজি আমাৰ ঘৰত মাংস বনাইছা ন? ব্ৰইলাৰ মাংস। মছলা বাহাদুৰি আৰু মছলা বাহাদুৰি চব্জি। দেখুৱাই দিয়া পেকেটটো কি বনাই দিছা, তেতিয়াহে গৰম মছলা। এতিয়া জলকীয়া নিদিয়া নহয়, নিদিবা, হেৰি খাব নোৱাৰিব নহয়। পোৱালি তেতিয়ালৈ উলিয়াই পেলাই দিবা। দিবা নেকি? চব দেই, এইটো মতা ৰান্ধনী, মতা ৰান্ধনী। ভাত বনাই ভাল পোৱা মানুহ। ইয়াত কঁঠাল, আলু, বিলাহী বইল কৰিছে দেই, মাংসৰ লগত বনাব। ইয়াত ঢালি দিছে, মাংস ভজা হৈ গৈছে। কঁঠাল, আলু, বিলাহী। কেৰাহীখনেই সৰু হ'ল ন, কঁঠাল বেছিয়ে হ'ল। এয়া উতলি আছে, এতিয়া ঢাকোন লগাই দিব আৰু সিজিব দিব আৰু লাহে লাহে। নে বেছিকৈ গেছটো খাইছে ন? কিবা দিব থাকি গ'ল নেকি? কি থাকি গ'ল? আদা নহৰু পাহৰিয়ে গৈছে ন? ঢাকোন লগাই দিয়ে ন? চব্জি হোৱালৈকে মই এতিয়া তাঁতখনকৈ অকণমান ফুলটো বাচিম, একাঠিমান ফুলে বাচিব পাৰিম চব্জি হোৱালৈকে। চব্জি হোৱাৰ পিছত আকৌ দুখন এইবোৰ দেখিছে নাই, পাছত কাপোৰ মেলি থৈছোঁ। ডাৱৰীয়া বতৰতে কাপোৰ নুশুকাই। কিমান কাপোৰ মেলি থৈছোঁ দেখিছে নাই? দেউতাহঁতৰ কাপোৰ মেলি থৈছোঁ, নিজৰ কাপোৰ মেলি থৈছোঁ। জেগা নাই মেলিবলৈ আৰু য'তে ত'তে ওলোমাহে থৈছোঁ আৰু যেনে তেনে শুকাওক আৰু। এতিয়া মই ফুলটো বাচিম।
এইখন আছে, এইখন মই এইটো বাচিছোঁ, এই ফুলপাহ বাচিছোঁ। দেখিছে ন? আধাটোমান হৈছেগৈ, খুব নাই হোৱা। বাচি লওঁ ভালকৈ। এতিয়া আমাৰ হৈ গ'ল কঁঠাল চব্জি। এতিয়া হৈ গ'ল, ভাত খাব লাগে। এতিয়া মই উলিয়াই থৈছোঁ, কেনেকুৱা হৈছে অকণ খাই চাওঁ বুলি। গৰম আছে, বহুত ধুনীয়া হৈছে দেই, বহুত টেষ্টি। বনাই চাব এবাৰ ঘৰত, কেনেকুৱা। বহুত ধুনীয়া গৰম। ভাতটো খাই লওঁ মই, তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ক'ব। ভাতটো খাই লৈছোঁ, ভোক লাগিছে। ৰান্ধনি